Hello everyone. আমি হস্পিটেল আহিছোঁ। হস্পিটেলত আমাৰ সব আহিছে দে, বা নবৌ আৰু ভাগিন ছোৱালী, তাৰপিছত বনিও আহিছে, লগত দাদাহঁতো আছে। কাৰণটো কৈ দিম বাৰু দেই, ৰ'ব কাৰণটো বাৰু পিছত ক'ম। এইফালে আমি একদম এক্সাইটেড আমাৰ আহিব লগা নতুন সদস্যজনৰ কাৰণে। এয়া দেখিছেনে কিমান প্ৰতিপাৰ্তা। এফালে ৰিজাল্ট পালোৱেই, খবৰটো পাই ৰ'বই নোৱাৰিলোঁ, মানে ইফালে আহি গ'লোঁ। বহাৰ পৰা উঠি গৈছে সিহঁতে। মানে আমাৰ ল'ৰা এটা হৈছে নাতি, আমাৰ নাতি হয় দেই, আমাৰ ভাগিন ছোৱালীৰ হেৰি হয়। এয়া দেখিছেনে, ইমান দেখুৱাইছোঁ আৰু কেমেৰাৰ আগত, ইমান সৰুতে দেখুৱাব নালাগে, তথাপিতো দেখুৱাইছোঁ। কি যে কুইট লাগিছে ন, কিউট লাগিছে বেবী, কিউট বেবী। এয়া চবেই এক্সাইটেড আৰু নাতি চাবৰ কাৰণে চবেই লৈছে। এয়া আমাৰ ভাগিনজনী চিজাইন তাই। তাৰপিছত এয়া কেইটা পৰিয়াল মানুহ কেইজন আহিছে দেখিছেনে। আমাৰ গোটেই ফেমিলি আহিছে বুলি ক'বলৈও বেয়া নহয় আৰু, গোটেই ফেমিলি আহি গৈছে। বাকী বেগ দাঙি ফুৰিছোঁ মই আৰু আমাৰ ঘৰৰে সদস্য। তাৰপিছতে আজি এইফালে পৰিয়ালটোক এটা কেমেৰা কেপচাৰ কৰি ৰাখিব কৈছে, কাৰণে মই কেপচাৰ কৰি ৰাখিছোঁ, ভিডিঅ' কৰি ৰাখিছোঁ। আৰু এইফালে আমাৰ ভাগিনজনীক অপাৰেশ্যনৰ পৰা ৰুমলৈ আনিলোঁ। আনি আকৌ আমি যোৱা পৰ্ব, আমি যাবগৈ লাগিব। হোটেলত ইহঁতে কিবা এটা খাই লওঁ বুলি ক'লে, সোমাই গ'লোঁ। খাই বৈ যাওঁগৈ আৰু দেই, বাই বাই, গ'লে চোৱাৰ বাবে।